নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ হোম এছাইনমেণ্টৰ বিষয়ে আলোচনা কৰিম। জানুৱাৰী বেটছৰ ছেকেণ্ড চাইকুল জানুৱাৰী বেটছৰ হোম এছাইনমেণ্ট ইতিমধ্যে লিখিবলৈ দিছে আৰু ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ এই হোম এছাইনমেণ্টৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আমি প্ৰথমতে KKHSU ৱেবছাইটত গৈ পেলাই হোম এছাইনমেণ্টত যাব লাগিব। গৈ পেলাই এনেকৈ হোম এছাইনমেণ্টখিনি ডাউনলোড কৰিব পাৰিম। ইয়াতে আমি ইয়াৰটো চিলেক্ট কৰিব লাগিব 2026। তাৰপিছত আমি চাৰ্চ কৰিও ল'ব পাৰোঁ, নহ'লে আমি চাইকুলটো চিলেক্ট কৰিব পাৰোঁ। ছেকেণ্ড চাইকুলৰ এই এছাইনমেণ্টৰ পেপাৰবিলাক গোটেইবিলাক ইয়াতে ৱেবছাইটত আপলোড হৈ আছে। ছেকেণ্ড চাইকুল জানুৱাৰী IDC ডিষ্টেঞ্চ এডুকেশ্যন 30 এপ্ৰিল 2026 লাষ্ট ডেট। গোটেইবিলাক ইয়াতে দিয়া আছে। নন NEPৰো আছে আৰু NEPৰো আছে। গোটেইবিলাক আপোনালোকে ইয়াত দেখিব। ডিগ্ৰীৰ বিলাকৰ ছাবমিট ডেট বেলেগ আৰু মাষ্টাৰ ডিগ্ৰীবিলাকৰ ছাবমিট ডেটটো বেলেগ বেলেগ আছে ইয়াতে। আপোনালোকে দেখিছে ইয়াতে ছ'চিয়লজি, মাষ্টাৰ ছ'চিয়েল ৱৰ্ক, গোটেইবিলাক ইয়াত আপোনালোকে এনেদৰে দেখিছে। গোটেইবিলাক এই ৱেবছাইটত গৈ পেলাই আপোনালোকে এছাইনমেণ্ট পেপাৰবিলাক ডাউনলোড কৰি ল'ব পাৰিব। মই অসমীয়াৰ কেইখনমান পেপাৰ ইয়াতে ডাউনলোড কৰি দিছোঁ। অসমীয়া ভাষাৰ পৰিচয় আৰু ক্ৰমবিকাশ, ইয়াতে প্ৰশ্নবিলাক দিছে আৰু এইবিলাক উত্তৰ লিখোঁতে বিশ্ববিদ্যালয়ৰ 6খন সামগ্ৰী তথা লগৰ শিক্ষাৰ্থীৰ পৰা হুবহু নকল কৰিব নোৱাৰিব, অন্যথা নম্বৰ কমাই দিয়া হ'ব বুলি ইয়াতে পেপাৰখনত লিখি দিছে। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে কি, ভাষা কি? ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজায়? ভাষাৰ এটা বিজ্ঞানসন্মত বৰ্গীকৰণৰ বিষয়ে আলোচনা কৰক। দ্বিতীয় প্ৰশ্নটো দিছে ইণ্ডো ইউৰোপীয় ভাষাৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰক আৰু ভাৰতীয় আৰ্য ভাষাৰ সৈতে সম্পৰ্ক কি লিখক। গ নম্বৰটো অসমীয়া ভাষাত চীন তিব্বতীয় ভাষাগোষ্ঠীৰ উপাদান সম্পৰ্কে আলোচনা কৰক। ঘ নম্বৰটো নৃগোষ্ঠীয় উপভাষা বুলিলে কি বুজায়? নৃগোষ্ঠীয় উপভাষা সম্পৰ্কে এটি পৰিচয়মূলক আলোচনা আগবঢ়াওক। আৰু 2 নম্বৰৰ কটো দিছে জলবায়ুৰ পৰিৱৰ্তনে মানুহৰ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে। এইটো 4টা শব্দৰ ভিতৰত লিখিব দিছে। জলবায়ুৰ পৰিৱৰ্তনে মানুহৰ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে। আমি এই গোটেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক নিজাববীয়াকৈ লিখিব পাৰিলে বহুতখিনি ভাল হয় আৰু নম্বৰবিলাক পাবলৈ সুবিধা হয়। এইবাৰ অসমীয়াৰে আন এখন পেপাৰ হৈছে কি, অৰুণোদয় যুগৰ ঐতিহাসিক পটভূমি সম্পৰ্কে এটি আলোচনা আগবঢ়াওক। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ পুনৰুত্থান আৰু শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত অৰুণোদয় লেখ বাতৰি কাকতৰ আলোচনীৰ ভূমিকা কি? জয়ন্তী যুগটোক অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এটা বিশেষ বিন্দুৰূপে আখ্যা দিব পাৰি নেকি? আপোনাৰ উত্তৰ দাঙি ধৰিব দিছে। এনেদৰে প্ৰশ্নবিলাক আছে। ৰামধেনুৰ পৰৱৰ্তী কালত হোৱা কথাবিলাকে দাঙি ধৰিব দিছে। তাৰপিছত আন এখন হৈছে কি, অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ ইয়াতে আছে। অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ, ইয়াতে 1 নম্বৰ প্ৰশ্নটো অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ, এই প্ৰভাৱ কোনছোৱা সময়ৰ পৰা দৃষ্টিগোচৰ হৈছিল? জোনাকী যুগত অসমীয়ালৈ অনুদিত হোৱা পাশ্চাত্যৰ সাহিত্যৰাজিৰ সমূহ আলোচনা। 1940 চনৰ পৰা গ নম্বৰ প্ৰশ্ন 1940 চনৰ পৰা 1970 চনলৈ আগুৰি থকা সময়ছোৱাত ৰচিত অসমীয়া উপন্যাস কিদৰে পাশ্চাত্য উপন্যাসৰ দ্বাৰা প্ৰভাৱিত হৈছিল? খ
ঘ নম্বৰটো অসমীয়া আধুনিক নাট্য সাহিত্যৰ ইতিহাসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্থান কি? 2 নম্বৰৰ কটো দিছে 4টা শব্দৰ ভিতৰত মহাকাশত সিঁচৰিত হৈ থকা আৱৰ্জনাবোৰ কেনেধৰণৰ আৱৰ্জনা? এই আৱৰ্জনাবোৰে ভূমণ্ডলত থকা জীৱকুল আৰু প্ৰকৃতি জগতৰ কিদৰে প্ৰভাৱিত কৰিব পাৰে? এই প্ৰশ্নবিলাক আমি ধুনীয়াকৈ নিখুঁতভাৱে নিজাববীয়াকৈ লিখিব পাৰিলে বহুতখিনি ভাল হয়। ইয়াৰ পিছত আন এখন প্ৰশ্ন কাকত আছে, মই মাষ্টাৰ ডিগ্ৰী অসমীয়া বিষয়টোৰ ওপৰত প্ৰশ্ন কাকতকেইখন ইয়াতে আৰ্হি হিচাপে আপোনালোকৰ লগত দাঙি ধৰিছোঁ। উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ কাৰণ অনুযায়ী ধ্বনিৰ প্ৰকাৰসমূহ কি কি? ধ্বনি কি? অসমীয়া ভাষাৰ ধ্বনি সম্পৰ্কে এতিয়া আলোচনা আগবঢ়াওক। অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি আৰু আখৰমালাৰ পৰিচয়। অসমীয়া আৰু বাংলা ভাষাৰ ভাষাতাত্ত্বিক তুলনা আগবঢ়াওক। অসমীয়াৰ আখৰৰ জটনিৰ বিষয়ে কিছু আপোনালোকে লিখি দিব। এইদৰে গোটেইবিলাক প্ৰশ্ন কাকত আপোনালোকে এনেদৰে ৱেবছাইটত গ'লে পাই যাব।